মোৰ নাম ৰবীন বাস্কি। যোৱা 19 তাৰিখৰ যিটো আমাৰ গৌৰীনগৰ আৰু কাৰিগাঁৱৰ মাজত মালচিং ৰোডত যিটো ঘটনা ঘটিছে, এই ঘটনাখন প্ৰথমতে আমি চাবলৈ গ'লে ঘটনাখন ঘটিছে বেলেগ আৰু গতি কৰিছে বেলেগ। যিহেতু ঘটনাখন ঘটিছিল আমাৰ এই গৌৰীনগৰৰে এঘৰৰ হাল গৰু এটা হেৰাই গৈছিল 7টামান বজাত। তাৰপিছত সেই বুধৰাই মাৰ্ডিয়ে গাঁৱৰ ৰাইজক কৈ দিয়ে। তাৰপিছত কি হ'ল, গাঁৱৰ ৰাইজই যিখিনি জেগাৰ পৰা গাড়ীত উঠাই গৰুকেইটাক লৈ যায়, সেইখিনি জেগালৈ মানে তাতে ৰাওনা কৰে। তাৰপিছত তাতে যাই পিনে উত্তৰ ফালৰ পৰা মালচিং ৰোডত এটা গাড়ী আহি আছিল। সেই তেতিয়াৰ সময়ত এইখিনি জেগাতে ছিগনেল দি তাক ৰাখিবলৈ ছিগনেল দিয়ে। তাৰপিছত গাড়ীখন নৰখাই পিনে সেইটো সময়তে গাড়ীখন লাইটটো অফ কৰি দিয়ে। তাৰপিছত এক্সেলেটাৰ দবাই 100 স্পীডত গাড়ীখন লৈ চলায় আৰু তাৰে পৰা 100 মিটাৰৰ দূৰত, 100ৰ পৰা 120 মিটাৰৰ দূৰত আমাৰ গাঁৱৰ মানুহ দুজন আছিলে, তাতে ৰাস্তাৰ ওচৰত থিয় হৈ আছিলে। এই দুজনক খুন্দিয়াই মাৰিলে আৰু কি। ঘটনাটো তাতে সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু দুজন তাতে থিয় হৈ আছিলে ৰাস্তাৰ ওচৰত। এই দুজনকে খুন্দিয়াই মাৰিলে। তাৰপিছত গাড়ীখন লগে লগে মানে বাগৰি পৰি গ'ল আৰু কি। তাৰপিছত গাঁৱৰ ৰাইজে তাতে যাই পিনে একজনটো পলাই গ'ল আৰু দুজন আছিলে, তাক ধৰি পিনে সোধা পোছা কৰোঁতে ক'ব নোৱাৰাৰ কাৰণে আৰু নিজে ধমকি দি আছে, তাৰ কাৰণে মাৰপিট কৰিলে। পিছত কি হ'ল, ঘটনাটো বেলেগ ফালে গতি গ'ল। এইটো কিন্তু আচলতে এইটো চোৰৰ ঘটনা আছিলে। চোৰৰ কাৰণে আমাৰ ইয়াত উৎপাত বাঢ়িছে আৰু চোৰটো কেনেকুৱাকৈ ৰোধ কৰা যায় তাৰ কাৰণে গাড়ীটো চেকিং কৰিবৰ কাৰণেহে ৰাইজে ছিগনেল দিছিল। কিন্তু বেলেগে কাম কৰিছে, লাইটটো অফ কৰিব নালাগিছিলে। ছিগনেল দিছে যখন ভাল মানুহ হয় তেতিয়া গাড়ীটো ৰাখিব লাগিছিলে। আৰু তাৰপিছত লাইটটো অফ কৰি যে ইমান স্পীডত গাড়ীটো চলাব, মানে তাতে মানুহ থাকিলেতো লাইট জ্বলাই পেলাই যদি মানুহ থাকিলেতো তাতে এক্সিডেণ্ট মাৰি পেলাইতো লৈ যাব পাৰিলে হয়। এই ৰাতিৰ কাৰণেহে এক্সিডেণ্ট কৰি পেলাই গাড়ীটো বাগৰি পৰি গ'ল। তাৰপিছতহে ধৰা খাল। আৰু ঘটনাটো এনেকুৱা আছিলে। পিছৰ ঘটনাটো বেলেগ ফালে গতি কৰিছে, আমি নিন্দনীয় কৰিছোঁ এইটো। যিহেতু কমিউনেল ভাইলেঞ্চ নহয় আৰু যিটো আমাৰ যিহেতু এইখন কনষ্টিটুৱেঞ্চিৰ MLA যিটো মন্তব্য দিছিলে, এইটো মন্তব্যটো আমি নিন্দনীয় কৰিছোঁ। কাৰণ কিয়, এইটো কমিউনেল ভাইলেঞ্চ নহয়, এইটো চোৰৰ ভাইলেঞ্চ। আৰু তাতে বড়োবিলাকেও আছিলে আৰু তাতে কোনে মাৰপিট কৰিছে কোনে কৰা নাই এইটোতো কোনে জানিব ইমান ভিৰৰ মাজত। আমি 3টা গাঁৱৰ, অৰ্থাৎ আমাৰ গৌৰীনগৰ আৰু কাৰিগাঁও আৰু ইফালে গুড়াপাৰাৰ পৰা আহিছিলে, তাতে বড়ো মানুহো আছিলে। তাতে কোনো কমিউনেল ভাইলেঞ্চ হোৱা নাই। সুনীলৰ কাৰণে আহ্বান জনাব বিচাৰিছোঁ, তেখেতৰ ল'ৰাকেইটা আছে, তেখেতৰ দায়িত্ব যাতে গ্ৰহণ কৰে আৰু কি। আৰু এখেতৰ শিক্ষাৰ ক্ষেত্ৰত ন্যায়টো যাতে দিয়ে, সুনীলৰ ন্যায়টো যাতে পায়। যিহেতু এইটো এক্সিডেণ্ট কৰিহে মাৰি পেলাইছে, তাৰ কাৰণে ন্যায় লাগে সুনীলৰ। আৰু তেখেতৰ 3টা ল'ৰা আছে, এই ল'ৰাকেইটাক চৰকাৰে যাতে দায়িত্ব লয়।